হেল্ল' গাইজ, ৱেলকাম টু পৰেশ কুমাৰ নাথ ফেচবুক পেজ। আজি আকৌ আমি ৰিয়ান পৰাগৰ বিষয়ে আলোচনা কৰিবলৈ আহিছো, কিয়নো এতিয়াও ৰিয়ান পৰাগক বহুতে ট্ৰল কৰি আছে, সমালোচনা কৰি আছে। একচুৱেলি সমালোচনা কৰা বন্ধ কৰক, এইষাৰ কথা মই কোৱা নাই, দিগ্গজ ক্ৰিকেটাৰ সকলে কৈছে। ৰিয়ান পৰাগৰ মাজত টেলেণ্ট আছে। ৰিয়ান পৰাগ এজন সুদক্ষ ক্ৰিকেটাৰ ভৱিষ্যতে হ'ব পাৰিব, ভৱিষ্যতে ইণ্ডিয়াৰ ফিউচাৰ বা ভৱিষ্যতে ইণ্ডিয়াৰ ভাল অলৰাউণ্ডাৰ হ'ব পাৰিব। ৰিয়ান পৰাগক হয়তো যিবিলাকে ওচৰৰ পৰা ভালদৰে লক্ষ্য কৰিছে, ওচৰৰ পৰা ভালদৰে চাইছে, সিহঁতে কেতিয়াও ট্ৰল নকৰে, কিয়নো ৰিয়ান পৰাগে কঠোৰ পৰিশ্ৰম কৰিব পাৰে। ৰিয়ান পৰাগে ডমেষ্টিক চিজনৰ বাবে IPL-ত হওক বা আণ্ডাৰ-19 ৱৰ্ল্ড কাপত হওক, মানে ইণ্ডিয়াৰ বি টিমৰ আণ্ডাৰ-19 ৱৰ্ল্ড কাপত 16 বছৰ বয়সতে ৰাহুল দ্ৰাবিড়ে ৰিয়ান পৰাগক চিলেক্ট কৰিছে। কি কাৰণে চিলেক্ট কৰিছে? নিশ্চয় টেলেণ্ট আছে। এনে ধেমালিতেতো কোনেও কাকো চিলেক্ট নকৰে, কাৰণ আজিকালি টিমত কম্পিটিশ্যন চলি আছে। এতিয়া কুমাৰ সাঙ্গাকাৰে ৰাজস্থান ৰয়েলছত বাৰে বাৰে ৰিয়ান পৰাগক বেক কৰিছে। কি কাৰণে কৰিছে? নিশ্চয় টেলেণ্ট আছে। এনেই ধেমালিতে থৰি না কৰিব। চ' ভাল ডাঙৰ যেনেকে BCCI প্ৰেচিডেণ্ট হওক বা চিফ চিলেক্টৰ অজিত আগৰকাৰ হওক, বেট কোচ গৌতম গম্ভীৰ হওক, ভাল ক্ৰিকেটাৰ সকলে ৰিয়ান পৰাগক শলাগ লৈছে। আৰু এতিয়া T20ত চিলেক্ট কৰিছে, সিমানতে ঠিকে আছে। কিছুমানে ক'ব বিচাৰিছে ৰিয়ান পৰাগক T20ত চিলেক্ট কৰিছে, এইটো বেলেগ কথা, কিন্তু ODI-টো তাক চিলেক্ট কৰিব লাগেনে? কিয় নকৰিব? তাৰ ওচৰত কি নাই? গুণ আছে। এতিয়া ভাল ক্ৰিকেটাৰক ড্ৰপ কৰি ৰিয়ান পৰাগক চিলেক্ট কৰিছে। কি কাৰণে কৰিছে? তাৰ ওচৰত যথেষ্ট গুণ আছে, সি কঠোৰ পৰিশ্ৰম কৰে, তাৰ টেলেণ্ট আছে। এতিয়া বলিঙে বেটিঙে সি উজলি উঠিছে, বা আগতেও বলিঙে বেটিঙে ভাল পাৰফৰ্মেঞ্চ বা প্ৰদৰ্শন কৰি আহিছে। যিবিলাকে ভালদৰে তাৰ আগৰ ছিজন বিলাক বা আগৰ যিবিলাক খেল খেলি গৈছে সেইবিলাক ভালদৰে চোৱা নাই, তেওঁলোকেহে ট্ৰল কৰি আছে। ৰিয়ান পৰাগে ডমেষ্টিক চিজন হওক, IPL হওক বা ইণ্ডিয়ান আণ্ডাৰ-19 ৱৰ্ল্ড কাপত হওক, 49খন খেলত 50টা উইকেট লৈছে, যথেষ্ট উইকেট লৈছে। তাৰ উপৰিও তেওঁ সৰ্বাধিক ৰান কৰিছে। সৰ্বাধিক ৰান কৰাৰ উপৰিও তেওঁ নিজৰ নামত 3টাকৈ ৰেকৰ্ড সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। সেইবোৰ কথা লক্ষ্য কৰিয়ে BCCI তাক T20 আৰু ODI চিলেক্ট কৰিছে। তাৰ উপৰিও ODI চিলেক্ট কৰা এটা ৰিজন হ'ল যে মিডল অৰ্ডাৰত খেলে, 4 নম্বৰ 5 নম্বৰত সি খেলিব পাৰিব। তাৰ উপৰিও তাৰ এটা বলিং অপচন আছে, স্পিন বল কৰে, ধুনীয়া বল কৰে, বলিঙেও সি উজলি উঠিব পাৰিব, সক্ষম হ'ব পাৰিব। যদি বেটিঙে কৰিব নোৱাৰে কামটো বলিঙে কৰিব, বলিঙে কৰিব নোৱাৰা কামটো বেটিঙে কৰিব। এজন ভাল ক্ৰিকেটাৰ হোৱাৰ গুণ ৰিয়ান পৰাগৰ আছে। সেই গুণ ট্ৰল কৰি আছে, সেইবিলাকে দেখা পোৱা নাই। কিন্তু BCCI প্ৰেচিডেণ্ট হওক, হেড কোচ হওক বা চিফ চিলেক্টৰ অজিত আগৰকাৰ হওক বা ভাল কিছুমান ক্ৰিকেটাৰে সেইবোৰ গুণ ৰিয়ান পৰাগৰ মাজত দেখা পাইছে। সেইকাৰণেই আজি ৰিয়ান পৰাগে ইমান সোনকালে বা কম বয়সতে ইণ্ডিয়ান টিমত চান্স পাইছে। আৰু ভাল ক্ৰিকেটাৰ যেনে অভিষেক শৰ্মা, সাই সুদৰ্শন, ঋতুৰাজ গায়কোৱাড, ভেংকটেশ আয়াৰ আৰু কিমান ভাল প্লেয়াৰ আছে। এই কম্পিটিশ্যনৰ দিনতো যে ৰিয়ান পৰাগে ইমান সোনকালে ইণ্ডিয়ান টিমত চান্স পাইছে, আমাৰ খুবেই ভাল লাগিছে। প্ৰায়ভাগ মানুহে খুবেই ভাল লাগিছে। আৰু বিশেষকে মই ক'ব বিচাৰো যে ইণ্ডিয়াতো কিছুমান ৰাজ্যত ধৰি লৈছো ৰিয়ান পৰাগক ট্ৰল কৰিছে, সেইটো বাৰু মানি ল'ব পাৰি, কিন্তু অসমতো যথেষ্ট পৰিমাণে তাক ট্ৰল কৰা হৈছে, সমালোচনা কৰা হৈছে। এইবোৰ কৰিব নালাগে। একচুৱেলি সি ঘৰত বহিও এতিয়া খাব পাৰে, কিন্তু তাৰ লাইফৰ এটা এইম আছে যে ইণ্ডিয়াত মই খেলিম, ইণ্ডিয়াৰ হৈ ভাল পাৰফৰ্মেঞ্চ দিম, আৰু মই মোৰ নাম উজ্বলোৱাৰ লগতে অসমক গৌৰৱান্বিত কৰিম। বিশেষ মেইন পইণ্টটো হ'ল অসমক গৌৰৱান্বিত কৰাটো। যেনে অসমৰ মানুহেই তাক সমালোচনা কৰে, সি কেনেকে আগলৈ যাব পাৰিব, আগবাঢ়ি যাব বা সক্ষম হ'ব পাৰিব। আমি তাক যিমান পাৰো উৎসাহিত কৰিব লাগে, যাতে সি ভাল কাম কৰি যাওক, ভাল পাৰফৰ্মেঞ্চ দিয়ক, অসমৰ নাম উজ্বলি উঠক, অসমক গৌৰৱান্বিত কৰে আমি বিচাৰিব লাগে। যিমান পাৰে সিমান উৎসাহিত কৰিব চেষ্টা কৰক। তাৰ ভাল পাৰফৰ্মেঞ্চে আমাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিব। তাতকে আৰু কি লাগে? আপোনালোকে ভাবি চাওক এবাৰ।